চেলালে আৰু 2 কিলোমিটাৰ আছে আগত একো দেখি নোপোৱা হৈ থাকিলোঁ মই আপোনালোকে চাব পাৰে পুৰা ফগ হৈ গ'ল আৰু এফালে পুৰা ডাঙৰ ডাঙৰ পাহাৰ আৰু আপোনাৰ ৰাইট চাইডে আছে দ খাৱৈ চবফালে একদম ধোঁৱা 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 নিচিনা হৈ আছে ফাইনেলি চেলা পাছ পাই গ'লোহি ফাইনেলি উই আৰ ইন চেলা পাছ Hello everyone, welcome back to the channel. কি খবৰ আপোনালোকৰ মই কৌশিক মই বৰ্তমান আছো ডিৰাঙত গুড মৰ্নিং ফ্ৰম ডিৰাং কালি আমি প্ৰায় সন্ধিয়া 7টা মান বজাত আমি ডিৰাং পালোহি আৰু ডিৰাং টাউনৰ ওচৰতে থকা এখন হোমষ্টেত মই আছো আৰু আমি থকা হোমষ্টেখনৰ চাদৰ ওপৰৰ পৰা মোৰ বেক সাইডৰ ভিউটো আপোনালোকে চাব পাৰে ডিৰাঙত আজি ৱেডাৰটো যথেষ্ট ফৰকাল হয় তো আজি ভাবিছো ৰ'দ ভালকে ওলাব কালি আমি আহোতে ইমানেই কষ্ট পালো কালি আহোতে গোটেই ৰাস্তাতে বৰষুণ পালো আৰু ঠায়ে ঠায়ে বৰষুণৰ কণিকাবোৰ ইমানেই উৰি আছিলে মানে পুৰা কুঁৱলী নিচিনাকৈ উৰি আছিলে সো আমি ৰাস্তাটো ভালকে দেখাই পোৱা নাছিলো আমি যেনে তেনে 10-20 স্পীডত আহি আছিলো সো যেনে তেনে আহি পিনি আমি প্ৰায় 7টা বজাত ডিৰাং পালোহি এতিয়া চাব পাৰে ডিৰাঙৰ নাজাৰটো কি ধুনীয়া হয় আৰু ৰাতিপুৱা শুই উঠে যেতিয়া এনেকুৱা ভিউ দেখা পায় আপোনালোকে দিনটোৰ কাৰণে মনটো ভাল লাগি যায় যিয়ে নহওক আজি আমাৰ প্লেনটো হৈছে আজি আমি প্ৰথমতে আমি ডিৰাং মনেষ্ট্ৰীত অলপ টাইম ঘুমাম বেছি সময় নকৰো তাৰ পৰা আমি যাম চেলা পাছ চেলা লেক আৰু আমি ৰাস্তাত যাওঁতে যি ধুনীয়া ভিউ দেখো আৰু সেই ভিউৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ মেইন ডেষ্টিনেশ্যন হ'ব জাং তো আমি ভাবিছো আজি আমাৰ ৰাইডটো প্ৰায় 8টা মান বজাত আমি ষ্টাৰ্ট কৰিম তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চুনা মাগো ৰাইডৰ ছেকেণ্ড এপিছডত আমি ৰাতিপুৱা 8 বজাৰ পৰা প্ৰায় 12টা মান বজালৈকে আমি সুন্দৰ ডিৰাং মনেষ্ট্ৰী এক্সপ্ল'ৰ কৰিলোঁ য'ত ডিৰাং মনেষ্ট্ৰীৰ সুন্দৰ ভিউসমূহৰ লগতে এটা বহুত ধুনীয়া পিছফুল ভাইবৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু এতিয়া বৰ্তমান সময় পাইছে 12টা তেন্তে বলক আমি ইয়াৰ পৰা থাৰ্ড এপিছডটো ষ্টাৰ্ট কৰোঁ তো ফাইনেলি এতিয়া বাইকত লোড কৰি ল'লোঁ এতিয়া যাবহে লাগে এতিয়া আমি ডাইৰেক্ট যাম চেলালৈকে আমি হোটেলৰ পৰা চেক আউট কৰা হৈ গ'ল তো চলো এতিয়া বেছি দেৰি কৰি নাথাকোঁ আৰু এতিয়া সময় হ'ল 12:30 আমি 9টা মান বজাতে যোৱাৰ কথা আছিলে কিন্তু ইমানেই দেৰি হৈ গ'ল পাই নাই আৰু তেন্তে গৈ থাকোঁ তো চলো লওঁতে এনেকৈ ইয়াত জামত ফচিব লগা হৈছে আমাৰ যি দেশৰ জোৱানসকল তেওঁলোকেও এই ৰাস্তাটোত অহা যোৱা কৰে ডাঙৰ গাড়ীবোৰ অলপ ডাঙৰ যে গতিকে আহোঁতে অলপমান কষ্ট হৈছে কাৰণ এই ৰাস্তাটো অলপমান বনাই আছে আপোনালোকে এই ৰাস্তাটোৰ কণ্ডিশ্যনটো চাব পাৰে আগতে এখন ডাম্পাৰ এখন ৰৈ আছে দুখন গাড়ী মানে ক্ৰছ কৰোঁতে অলপ দিগদাৰ হৈ গৈছে ৰাস্তাটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে ৰাইট চাইডে নাজাৰটো চাওক না কি ধুনীয়া হয় আমি প্ৰথম দিনাখন যিটো কষ্ট পাইছিলোঁ এতিয়া মানে সেই কষ্টটো কৰা সাৰ্থক হৈছে নিচিনা লাগিছে বাকী ডেষ্টিনেশ্যন কেনেকুৱা পাওঁ নেদেখোঁ জাৰ্ণিটো যথেষ্ট মজা লাগিছে কাৰণ ইমান ধুনীয়া ধুনীয়া পাহাৰ মানে মোৰ পাহাৰৰ প্ৰতি এটা দুৰ্বলতা আছে উইকনেছ আছে ইমান ধুনীয়া ধুনীয়া পাহাৰ দেখি বাইক চলাই যোৱাত মোৰ কাৰণে বেলেগ এটা চকুন আৰু কেইবছৰমানৰ ভিতৰত এইটো বনাই হৈ যাবগৈ সেইফালে আপোনালোকে চাব পাৰে এইবোৰ ৱাল চল মাৰি থৈছে আমি এতিয়া যাম চেলা পাছ আৰু এতিয়া চেলা পাছলৈ আৰু 57 কিলোমিটাৰ আছে তো চলো আৰু 57 কিলোমিটাৰ বেছি সময় নালাগে প্ৰায় আপোনাৰ 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত পাই যাবগৈ লাগে কিন্তু যিহেতু আমি পৰা ফটো চটো মাৰি যাম বুলি ভাবিছোঁ চ' অলপ দেৰিও লাগিব পাৰে একো নাই লাহে লাহে গৈ থাকোঁ বেছি স্পীডত নাযাওঁ লাহে লাহে ধুনীয়া ভিউ এনজয় কৰি গৈ থাকোঁ আৰু এইডোখৰ হৈছে ৰাণা কেম্পৰ বজাৰ হয় আৰু চাব পাৰে যথেষ্ট ডাঙৰে হয় বজাৰখন বাইদেৱে সেই আগত পাহাৰখিনি চাওক না কি ধুনীয়া লাগিছে এতিয়া আমি যিখিনি ডাৱৰ তলত দেখি আছোঁ আমি সেই ডাৱৰখিনি চুবলৈ গৈ আছোঁ বুলি ক'লেও বেয়া নহয় এতিয়া আমি যাম চেলা পাছ যাৰ হাইট হৈছে 13,700 ফিট চ' চলো উইচিং ইউ এ প্লিজেণ্ট এণ্ড ছেফ জাৰ্ণি আৰু আমি যামগৈ জাঙলৈকে 90 কিলোমিটাৰ আছে আৰু চেলা টপলৈকে 51 কিলোমিটাৰ আছে তো চলো আৰু আপোনালোকে চাই থাকক আৰু ইমান ধুনীয়া ধুনীয়া নাজাৰা এনজয় কৰি থাকক চলো এতিয়া আমি লাহে লাহে টাৱাঙৰ ছাইডে গৈ আছোঁ মানে আমি টাৱাং নাপাওঁগৈ আমি জাঙত ৰখি দিম কিন্তু আপোনালোকে চাব পাৰে টাৱাঙৰ ছাইডে মানে জাঙৰ ছাইডে যাওঁতে বা চেলা পাছলৈ যাওঁতে আপোনালোকে যিখিনি পাহাৰ দেখিব সেইবোৰ গোটেইবোৰ গছেৰে ভৰা পাহাৰ হয় লাহে লাহে আপোনালোকে শিলৰ পাহাৰ দেখিবলৈ ষ্টাৰ্ট কৰিব তো চলো ফাইনেলি আহি এটা প্লেছত ৰৈছোঁহি আৰু এই প্লেচটোৰ পৰা ভিউটো দেখি পিনি যথেষ্ট ভাল লাগিলে আৰু মই আপোনালোকক ভিউটো দেখাইছোঁ সেইফালে চাব পাৰে
আৰু ইয়াৰ পৰা আপোনালোকে পানীৰ আৱাজটো শুনকচোন, কি ধুনীয়া পানীৰ আৱাজ দি আছে। অলপ দূৰ আহিয়েই আৰু এটা ধুনীয়া প্লেচ দেখি আমি নৰখাকৈ নোৱাৰিলোঁ। আপোনালোকে ইয়াত চাব পাৰে, ইয়াত পানীৰ আৱাজটো শুনক না, আৰু পানীৰ ফ্ল'টো চাওক কিমান ফাষ্ট আহিছে। বাকী এই প্লেচটো ৰৈ পিনি ভাল লাগিছিলে, পানীৰ আৱাজৰ লগতে পানীৰ কাৰেণ্টটো কিমান ফাষ্ট আহিছে আপোনালোকে চাব পাৰে। বাকী ইয়াত পিকনিক চিকনিক খাবলৈ বেয়া মজা ভাইব আহিব, কিন্তু আমি ইয়াত ৰৈ থাকিলে আমাৰ দেৰি হৈ যাব। চ' গতিকে আমি জলদি গৈ থাকোঁ। এতিয়া 1টা বাজিলেই, আমি সন্ধিয়া হোৱা আগে পাবগৈ লাগিব, যিমানটো পাৰোঁ আমি জাং পাবগৈ লাগিব। তো চলো। গৰুবোৰ পূৰা ৰাস্তাৰ মাজে মাজে শুই আছে, আৰু ইয়াত ইমানেই গাড়ী মটৰ আহি আছে, তথাপিও কোনেও ইহঁতক ডিষ্টাৰ্ব কৰা নাই। ইহঁতে ধুনীয়াকৈ শুই আছে, ইহঁতৰ মতলবেই নাই কোন টুৰিষ্ট আহিছে, কোন ট্ৰেভেলাৰ আহিছে, যা গৈ থাক, কিনাৰেদি ছাইড কাটি গুচি যা। এডোখৰ ডিভাইডাৰ দি দিছে যে, এইডোখৰ। আৰু এইডোখৰত চাব পাৰে, ইয়াত চাই খুব সম্ভৱ লেণ্ডশ্লাইড হৈছিলে চাগে। চাব পাৰে কিমান ডাঙৰ ডাঙৰ হেৰি পৰি আছে, আৰু লেণ্ডশ্লাইড হোৱাৰ কাৰণে এইবোৰ ৰাস্তা চাস্তা অৱস্থা বেয়া হৈ গ'ল চাগে খুব সম্ভৱ। বহুত হেভিকৈ লেণ্ডশ্লাইড হ'ল, যি বৰষুণ চৰষুণ নাই, নহ'বা অলপমান ৰিস্কিয়ে হৈ যায় এনেকুৱাবোৰ প্লেচত, চাব পাৰে। আৰু বৰ্তমান আমি গৈ থাকোঁতে পূৰা জিগজাগ ৰাস্তাই গৈ আছোঁ, পূৰা এনেকুৱা জিগজাগ ৰাস্তাই গৈ আছোঁ। কিন্তু জিগজাগ ৰাস্তাই গৈছোঁ যদিও প্ৰতিটো টাৰ্ণতে ইমান ধুনীয়া ধুনীয়া ভিউ দেখিছোঁ। প্ৰতিটো প্লেচত আমি ফটো ভিডিঅ' মাৰি যাওঁ ফিল হৈ গৈছে, আৰু ঠায়ে ঠায়ে ৰাস্তাবোৰ ভাগি গৈছে, চাব পাৰে এইটো। চাওকচোন, প্ৰতিটো টাৰ্ণ এনেকৈ জিগ আপোনালোকে বেলেগ এটা ভিউৱে দেখিব, আৰু সেই ভিউটো ইমানেই ধুনীয়া ন, কিনো ক'ম আৰু, মই কথাই কৈ বুজাব পৰা নাই। তো চলো। এতিয়া বৰ্তমান আমি যিটো পাহাৰত গৈ আছোঁ, সেই পাহাৰটোৰ ওপৰত পূৰা ডাৱৰ আছে, আৰু সেইফালে পূৰা ৰ'দ দি আছে চাওক, আৰু এইফালে পূৰা আন্ধাৰ টাইপৰ হৈ আছে, আৰু সেইটো চাইডে পূৰা ৰ'দ দি আছে। আৰু এই প্লেচটোত এতিয়া একদম অলপ ঠাণ্ডা ফিল আহি গৈছে। এতিয়া আমি ভাবিছোঁ জলদি আমি সেই পাহাৰটো উঠিবগৈ লাগিব। এইডোখৰত বৰষুণ দি নিদিলেই হৈছে, আকাশখনৰ ওপৰত পূৰা ডাৱৰ আছে। বৰষুণ চৰষুণ নিদিলে হয়, কাৰণ বৰষুণ চৰষুণ দি দিলে আকৌ আপোনাৰ ৰেইনকোট চেইনকোট পিন্ধি পিনি বাইক চলোৱাটো বহুত অশান্তি হৈ যায়। এনেকৈ বৰষুণ নিদোঁতে আহি পিনি কি মজা লাগিছে। তো হে প্ৰভু, বৰষুণ চৰষুণ নানিবা আৰু এইফালে চাব পাৰে কিমান টুৰিষ্ট গৈছে, এইবোৰ চব টুৰিষ্টৰ গাড়ীয়ে, চাব পাৰে। আমি এতিয়া পূৰা ওখ পাইন গছেৰে ভৰা এৰিয়া এটা পাই গৈছোঁহি, চাব পাৰে এইটো চাইডে কিমান ওখ পাইন আছে। আৰু ইয়াত ব্ৰ'ৱে এখন ধুনীয়াকৈ লিখি থৈছে, ডিফিকাল্ট ৰোডছ অফেন লিডছ টু দি বিউটিফুল ডেষ্টিনেশ্যন। আমি কালি আহোঁতে কি কষ্ট হ'ল, আমি ডিফিকাল্ট ৰোডছ ক্ৰছ কৰি আহিলোঁ, আৰু আমি এতিয়া একদম পূৰা ধুনীয়া ডেষ্টিনেশ্যন পামগৈ। Whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills the velvet dark, etching patterns, leaving its mark. The roots stretch deep, the earth's gentle sigh, a lullaby sung to the open sky. Oh, whispering pines, sing me your tune. আমি আহি আৰু এটা প্লেচত ৰৈছোঁহি, আৰু এই প্লেচটোৰ পৰা ভিউসমূহ যথেষ্ট ধুনীয়া হয়। আৰু আপোনালোকক মই ৰাস্তাত দেখাইছোঁ, আমি সেই তলৰ পৰা এনেকৈ আহি আমি এই ৰাস্তাটোৰে আহি পিনি আমি ইয়াত ওলাইছোঁহি, আৰু আমি সেই ওপৰলৈকে যাব লাগিব।
এই ৰাস্তাটো ডাইৰেক্ট এনেকৈ গৈ পকাই গৈ পিনি সেই তাত ওলাবগৈ এতিয়াও চেলালৈ আৰু প্ৰায় 35 কিলোমিটাৰমান আছে চাগে মই একজেক্ট নাম্বাৰটো গম পোৱা নাই কিন্তু প্ৰায় সিমানেই আছে ইয়াতে অলপমান ফটো ভিডিঅ' মাৰি লওঁ তাৰপৰা আকৌ আমাৰ জাৰ্ণি কণ্টিনিউ কৰিম এই প্লেচটোৰ পৰা ইয়াৰ ভিউ চাওক নে কি ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে এইফালৰ পৰা এটা পাহাৰ আছে আমি যে সৰুতে যে আঁকিছিলোঁ পাহাৰবোৰ যে এনেকৈ কৰি যে ভাৰাজা দি পিনি যে আকৌ এনেকৈ কৰিছিলোঁ আৰু এতিয়া সেই পাহাৰখনে মই এতিয়া ৰিয়েলত দেখিছোঁ আৰু পাহাৰবোৰ ইমানেই ওখ আপোনালোকে চাব পাৰে পুৰা ডাৱৰে ঢাকি ৰাখিছে পাহাৰবোৰ আমি যিহেতু চেলালৈ গৈ আছোঁ চেলা পাছত আমি ডাইৰেক্ট সেই ডাৱৰবোৰ আমি চুব পাৰিম মানে আমি নিজে চোৱাৰ নিচিনা ফিলটো আহিব আৰু আমাৰ শিৱসাগৰৰ ওচৰে পাজৰে তেওঁ হৈছে চৰাইদেউ লাকুৱা কেইজনমান ৰাইডাৰক লগ পাইছোঁ আমি তেওঁলোকৰ লগতে এতিয়া জাৰ্ণি কৰিম এতিয়া তেওঁলোকৰ লগতে চেলালৈ যাম আৰু তেওঁলোকেও একদম ডাইৰেক্ট চুনা মাগুলৈকে যাব আৰু তেওঁলোকৰ প্লেনটো একেই তেওঁলোকে আজি জাঙত থাকিব আমিও জাঙত থাকিম তো চলো একেলগে ৰাইড কৰিম আৰু একেলগে ৰাইড কৰা মজাটোৱে বেলেগ চ' ল'ৰাবোৰ এটাই ভাল চিনাকি হ'বলৈ বেছি টাইম নালাগে আমাৰ মেইন আৰু গ'লটো একেটাই হ'লেই হৈ যায় চলো তালৈ ফাইনেলি আমি আহি বৈশাখী নামৰ প্লেচ এটা পাইছোহি আৰু আগত আপোনালোকে চাব পাৰে আকাশখন পুৰা কোলা মোলা হৈ গ'ল ডাৱৰে ঢাকি পেলালে আৰু এতিয়া এনেকুৱা লাগিছে আমি আগত গৈ যেন বৰষুণে পামগে সঁচাকৈ ৱেডাৰটো ইমান ড্ৰাষ্টিক চেঞ্জ হ'ব বুলি ভবাই নাছিলোঁ যিমানে আমি চেলাৰ দিশে আগবাঢ়িছোঁ সিমানে ফগৰ পৰিমাণটো বাঢ়ি গৈ আছে এতিয়াও চেলা পাছ পাবলৈ আৰু 17 কিলোমিটাৰ আছে আৰু যিমানে ফগৰ পৰিমাণ বাঢ়ি গৈ আছে সিমানে আমাৰ ঠাণ্ডা লাগি গৈ আছে চ' অলপ আগত গৈ পিনি আমি অলপ সময় ৰ'ব লাগিব কাৰণ আমি তাতে ৰৈ পিনি অলপ গৰম কাপোৰ চাপোৰ পিন্ধি ল'ম তাৰ পৰা আকৌ আমাৰ জাৰ্ণি কণ্টিনিউ কৰিম ফাইনেলি আহি এটা প্লেচত ৰৈছোহি আৰু আহোঁতে আমাৰ ইমানেই ঠাণ্ডা লাগিছে হাত চাত পুৰা ৰঙা হৈ গৈছে আপোনালোকে চাব পাৰে আৰু মই ইয়াত আহি পিনি ইয়াত এনেকৈ সেকিবলগীয়া অৱস্থা হৈ গৈছে ইমানেই ঠাণ্ডা পৰিছে আৰু যিমানে ওপৰলৈ অহা হয় সিমানে অক্সিজেন লেভেলটো যিহেতু কমি যায় গতিকে আমাৰ বাইককেইখনো অলপমান ষ্ট্ৰাগল কৰিছে ওপৰত উঠিবৰ কাৰণে আৰু এইফালে চাব পাৰে পাহাৰখিনিৰ ওপৰত আপোনালোকে চাব পাৰে কিছুমান ৰেডিছ টাইপৰ আপোনাৰ চাব পাৰে ৰেডিছ টাইপৰ গছ আছে বেলেগ ঠাণ্ডা লাগিছে হাত চাত পুৰা ৰঙা হৈ গৈছে হাত এনেকৈ কৰি গৰম তুলিব লগা হৈছে আৰু এতিয়াও চেলা পাছলৈ প্ৰায় 2 কিলোমিটাৰ আছে আৰু ইমানেই ফগ আহি গ'ল পুৰা ঠাণ্ডা পেলাই দিছে তেন্তে মই আপোনালোকক চেলা পাছ পাই পিনি আপোনালোকক মই ভিউ দেখাম চেলা পাছত গৈ আপোনালোকে কেনেকুৱা ভিউ দেখা পাব মই সেইটো গম নাপাইছোঁ কাৰণ চবফালে ফগ হৈ গৈছে ত' অলপ দিগদাৰো হ'ব পাৰে একো নাই আহিছোঁ যেতিয়া দেখাই যাম যি দেখোঁ ইয়াতে আমি হাফ এন আৱাৰমান ফটো ভিডিঅ' মাৰি অলপমান এনাৰ্জি গোটাই আমাৰ জাৰ্ণি পুনৰ কণ্টিনিউ কৰোঁ চলো তো আমি এডোখৰত বহুত সময় ৰৈ দিলোঁ এতিয়া আমি গৈ থাকোঁ এতিয়া আমি ডাইৰেক্ট চেলাতে ৰমগৈ তো চলো ৱে টু চেলা লেক চলো আমি জেকেট পিন্ধি ল'লোঁ ইয়াতে কাৰণ ইমানেই ঠাণ্ডা পৰিছে এতিয়া জেকেটটো পিন্ধাৰ পিছতহে অলপমান ভাল লাগিছে তো চেলালৈ আৰু 2 কিলোমিটাৰ আছে আগত একোৱে দেখি নোপোৱা হৈ থাকিলোঁ মই আপোনালোকে চাব পাৰে পুৰা ফগ হৈ গ'ল আৰু এইফালে পুৰা ডাঙৰ পাহাৰ আৰু আপোনাৰ ৰাইট চাইডে আছে দ খাৱৈ চ' পুৰা ভালকৈ সাৱধানে যাব লগা হৈছে চ' ভাই মইতো হেলমেটৰ গ্লাছখন লগাই আহিছোঁ তো আৰু দিগদাৰ হৈ গৈছে কেমেৰাত কেনেকুৱা আহিছে গম নাপাইছোঁ কিন্তু মই নিজ চকুৰে যিটো দেখিছোঁ ন বৰ বেলেগ এটা ভিউ দেখিছোঁ চবফালে একদম ধোঁৱা নিচিনা হৈ আছে আৰু আমাৰ আগত গৈ থকা ৰাইডাৰকেইজনৰ মই বাইককেইখনৰ লাইটটোৱে নেদেখাই থাকিলোঁ কিমান দূৰত পালেগৈ জানো তেহেঁতি আৰু পুৰা হাত চাত পুৰা ঠাণ্ডা হৈ গৈছে পুৰা ৰঙা হৈ গৈছে নিচিনা লাগিছে হাত চাত টানি গৈছে পুৰা পাৰে চলো ঐ ফাইনেলি আমি আহি চেলা পাছ পাই গ'লোহি আৰু এইটো চাব পাৰে অ' ভাই
ফাইনেলি আমি আহি চেলা পাছ পাই গ'লোহি আপোনালোকে চাব পাৰে মোৰ বেক চাইডে লিখি থোৱা আছে ৱেলকাম টু টাৱাং আৰু এই চেলা পাছ আছে এনেকৈ চাব পাৰে 13,700 ফিট আৰু যিহেতু আমি এই 13,700 ফিটত আছোঁ ত' অলপমান অক্সিজেনৰ প্ৰব্লেমটো হৈছে নিচিনা ফিল হৈছে ইমানো নাই হোৱা কিন্তু ঠাণ্ডা যথেষ্ট আছে আমি অলপ দেৰি পিছত চেলালৈকত আমি চামগৈ বৰফ চৰফ পৰিছে তেন্তেতো ভালেই আপোনালোকে চাব পাৰে ইয়াত লিখি থোৱা আছে ৱেলকাম টু চেলা 13,700 ফিট আগৰবাৰ আহোঁতে মই চেলাত ভিডিঅ' বনাই থৈছোঁ আপোনালোকে সেই ভিডিঅ'কেইটা চাব পাৰে এতিয়া আমি কিবা এটা ইয়াতে খাই লওঁ আৰু আমাৰ মেইন ডেষ্টিনেশ্যন হৈছে চুনা মাগু তেন্তে ব'লক এতিয়া ইয়াৰ পিছত আমি যাম বাকী চেলা পাছৰ পৰা আহি আমি চেলা লেক পালোহি আৰু আপোনালোকে চাব পাৰে এই চেলা লেকৰ পাছফালে পূৰা ফগ হৈ আছে গতিকে একো দেখি পোৱা নাই আপোনালোকে ইয়াক চাব পাৰে পোৱা নাই ই সেই চেলা লেকলৈ গৈছিলে কিন্তু নাপালোগে অকণমান গ'লো 15টামান ষ্টেপ হ'ব সেইকেইটা উঠি আহিলোঁ এতিয়া মই উশাহে পোৱা নাই আৰু মানে ইয়াত অক্সিজেন লেভেলটো যথেষ্ট কমি গৈছে মই আগতো আহিছোঁ এই চেলা লেক চাবলৈ কিন্তু ইমান অক্সিজেন কম পোৱা নাই এতিয়া মই ফেফাই আছোঁ মানে আৰু কাৰণ যথেষ্ট ঠাণ্ডাও পৰিছে আৰু ঠাণ্ডা পৰাৰ কাৰণে এইটো চিটুৱেশ্যন হৈছে চাগে ভাবি চাওকচোন যদি ইয়াত বৰফ পৰে বৰফ পৰা টাইমত কেনেকুৱা এটা চিটুৱেশ্যন হ'ব ইয়াত এইটো হৈছে ফগ নথকাৰ সময়ত চেলা লেকৰ ভিউটো চাব পাৰে কিমান ধুনীয়া হয় চেলা লেকটো আৰু এই ক্লিপটো হৈছে আমাৰ চুনা মাগু ৰাইডৰ লাষ্ট এপিছ'ডৰ ক্লিপ গতিকে আহিবলগীয়া এপিছ'ডকেইটা চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেন্তে ব'লক আজিৰ ভিডিঅ'টো আমি আগবাঢ়োঁ চ' ফাইনেলি আমি এতিয়া সেই চেলা বাছত ওলাব লৈছোঁ 1, 2, 3খন আৰু সেই বাছ ষ্টপখন 4খন 3 5খন বাইক হৈ গ'ল চ' আমি এতিয়া একেলগে জাঙলৈকে যাম চলো চেলা পাছৰ পৰা জাঙলৈ যাওঁতেও প্ৰায় 1.5 ঘণ্টামান সময় লাগিলে আৰু আমাৰ জাঙলৈ যাওঁতে আমাৰ যথেষ্ট কষ্টও হৈছিলে কাৰণ ৰাস্তাটোত যথেষ্ট ফগ আছিলে ফাইনেলি আমি আহি জাং পাই গ'লোহি আৰু জাঙৰ ওচৰতে এটা পেট্ৰল পাম্প আছে আৰু এই পেট্ৰল পাম্পতে আমি অইল ফিল কৰি ল'ব লাগিব কাৰণ যিহেতু আমি ৰাতিপুৱাই মাগু চুনালে বুলি ওলাই দিম গতিকে কাইলৈতো পেট্ৰল ভৰাবলৈ আহিবলৈ সময় নহ'ব চ' এতিয়াই আজিয়ে ভৰাই থ'ব লাগিব আৰু এইফালে চাব পাৰে আমাৰ গোটেই বাইককেইখন আমাৰ গোটেই গ্ৰুপটো এইটো সেই লোকেশ্যনত থকা হোমষ্টেটোলৈ গৈ থাকোঁ তাতকৈ